গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে আমাৰ নিভি চিম্পল ভিলেজ লাইফষ্টাইল চেনেললৈ স্বাগতম জনাইছোঁ। মই এতিয়া আহি পালোঁ বিয়াঘৰলৈ। বিয়াঘৰৰ এয়া ৰাতিপুৱাৰ পৰিৱেশ। চবখিনি ৰেডি হৈয়ে গৈছে। এতিয়া মই অকল ব্ৰাইড ৰেডি কৰি দিব লাগে। নাজানো কিমান সময় লাগিব, যিহেতু কইনা ঘৰত আৰু বিয়াৰ কিছুমান নিয়ম নীতিও থাকে। মই যিমান সোনকালে ৰেডি কৰি দিব পাৰোঁ সিমানখিনি মোৰে ভাল হয়, কাৰণ আৰু এটা ব্ৰাইড আছে আজি ৰেডি কৰিব। এইজনী আহি পালোঁ কইনাৰ ওচৰলৈ। এতিয়া মই মোৰ কাম আৰম্ভ কৰি দিলোঁ। আজি আছিলে 2টা ব্ৰাইড, সেইকাৰণে সোনকালে ৰেডি কৰিলোঁ। জনাবচোন কেনেকুৱা লাগিছে। যদি ভাল লাগিছে আপোনালোকৰ স্পেচিয়েল দিনটো বুকিং কৰিবলৈ প্লিজ মোক কণ্টেক্ট কৰিব। আৰু যদি মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে এটা পাৰ্টি মেকআপ আছিলে এইজনী।